ঐ মানি বেগ পইচা আছে নাই চা আছে 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 কিমান আছে চা যিমানে আছে ৰচোন মাতি দিওঁ এই নালাগে মাতিব নালাগে মাতিব নাই নাই ঘূৰাই দিব লাগিব ৰ'ব 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 বস্তু এটা আছে আপোনাৰ লৈ যাওক বস্তু এটা আছে লৈ যাব ৰ'ব এইফালে আহক এইফালে আহক তাহাঁতি মাতিছে চোৱা তহঁতৰ কথা শুনিবলৈ আৰু মোৰ বাকী আছে মানুহৰ মুখত তই চালা বুৰ্বক নেকি এইটো পাইছ আকৌ ঘূৰাই দিম কিয় চা কিমান আছে তই আধা ল মোক আধা দে পাগল হৈছ পাগল হৈছ কিয় ঘূৰাই দিব লাগে আৰে কিয় ঘূৰাই নিদিম লোকৰ পইচা লোকৰ মানি বেগ আমি কিয় ভাব তয়ো আৰু কি মানুহ নাই নাই এইটো কৰিবলৈ নিদিওঁ দেই মানুহটো দেখোন গুচিয়ে গ'ল যাওক যাওক আকৌ উভতি আহিব নহয় যেতিয়া গম পাব মানি বেগটো পকেটত নাই তেতিয়া নিজে বিচাৰি আহিব নাই 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 এইটো পাপে চুব বুজিছ পাপ লাগিব কথা ক'বলৈ আহিছো নাই 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 নহ'ব বুজি নাপাওঁ কিয় কথা নাই মানুহটো আহিলে আকৌ উভতি আহিব মানুহটো ঘূৰি পেলাই মানুহটো আহিব নাহে যেতিয়া গম পাব মানি বেগটো নাই চাবি ক'ত পইচা মানুহজনে গম পায় নেকি সেইবিলাক কি মানুহ নহয় নাই 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 লোকৰ টকা লোকৰ পইচা মই নাখাওঁ দেই এনেকে লাগিলে কোনোবা ভিক্ষাৰীক দান দি দিম নহ'লে কোনোবা সেই মন্দিৰত নামঘৰত তেনেকে দি দিম তথাপিও এনেকে লোকৰ পইচা লোকৰ টকা এইবিলাক এনেকে ভক্ষণ নকৰোঁ ভাই তোৰ হাতত ৰাখিব নালাগে মোৰ হাতত দে পাপ লাগিব নহ'ব মানুহজন নাহিলে কিন্তু মোৰ হাতত দিব লাগিব মানে তই ক'লেই হ'বনে নাই নাই তই ক'লেই হ'বনে তোৰ টকা তোক দিম তোৰ টকা নেকি মোৰ নহয় সেইকাৰণে মই মানুহটো যদি আহে মানুহটোক উভতাই দিম আৰু যদি মানুহটো নাহে কোনোবা ভিক্ষাৰীক দি দিম লাগিলে হ'ল কথা ক'বলৈ আহ তোৰ যে লোভ কিছুমান কৰ নহয় কিয় কৰি গৈছে পইচাটো ঘূৰাই দিব লাগিব নেকি আৰে কিয় ঘূৰাই দিব ইমান টাইম হৈ গ'ল তো আহিলেহেঁতেন আহিব 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 ব'ল যাওঁগৈ এতিয়া যা গৈ থাকোঁ ব'ল 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 তই এইবিলাক কথা নকবি বুজিছ লোকৰ বস্তুৰ ওপৰত ইমান কিয় চকু দিয়ে দাদা এটা চানা পেকেট দিয়কচোন আৰু এটা গুড ডে বিস্কুটৰ পেকেট কিমান হ'ব দুটা মিলা 60 or 30 95 ন দাদা ৰ'বচোন নভৰাব মোৰ মানি বেগটো ক'ৰবাত পৰি আহিলে নেকি ৰ'ব আপুনি ভৰাই লাগিলে ৰাখক মই আকৌ আহিমগৈ ৰ'বচোন মোৰ মানি বেগটো মানুহ দুজনতো ইয়াতে আছিলে ক'ত গ'ল এই দুজনেই নেকি হ'বওতো পাৰে যাওঁচোন সেই দুজনেই হয় নেকি আপোনালোকে যে মোক মাতিছিলে মোৰ বাৰু তাত মানি বেগটো পৰি গৈছিলে নি নাই 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 মানি বেগ পৰা নাই আপোনালোকে কিয় মাতিছিলে তেতিয়াহ'লে মোক মাতিছিলোঁ আৰু গুৰুত্ব নিদিলে যেতিয়া আপুনি শুনক দাদা মোৰ ভুল হৈ গ'ল যদি মানি বেগটো পৰিছিলে দিয়ক তাত মোৰ কেইবাটাও লাগতিয়াল ডকুমেণ্ট আছে আৰু পইচা কেইটামানো আছে দিয়ক লাগিলে আপুনি সময়ত গুৰুত্ব নিদিলে যেতিয়া
কিয়নো তেনেকে কয় অ দাদা হ'ব শুনকচোন নাই নাই যাওক যাওক মই আপোনালোকক চাহ খাবলৈ কিবা এটা দিম চাওক মোৰ তাত কেইবাটাও দৰকাৰী ডকুমেণ্ট আছে দিয়কচোন দিয়ক আপোনালোকে যে মোক মাতিছিলে মই আকৌ কিবা ধেমালি স্বৰূপে মাতিছে বুলিহে মই গুচি গ'লো সেইকাৰণে মানুহে মানুহক গুৰুত্ব দিব লাগে বুজিছে হয় দিয়ক সেইকাৰণে গুৰুত্ব দিব লাগে হয় হয় এইটোৱে মোৰটো এইটো হয় হয় এতিয়া যদি নিদিওঁ বুলি কওঁ কি কৰিব দাদা কিয়নো তেনেকে কয় মই কিবা এটা আপোনালোকক চাহ খাবলৈ দিম দিয়ক চাই লওক আছেনে নাই চব ঠিকমতে আছেনে নাই চাই লওক সেই আছে 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 সকলোবোৰ ঠিকমতে আছে দাদা এটা কাম কৰক দিয়ক আমাক কিবা এটা এতিয়া খাবলৈ দিয়ক আপোনালোকে টকা 150 লওক এই কিবা এটা খাব 150 টকা আৰু পাৰে যদি আপুনি দিয়ক না 500 টকা এটা দি দিয়কচোন ইমান ভাল হয় দিয়ক ডকুমেণ্ট আচলতে পইচাটো ডাঙৰ কথা নহয় মোৰ ডকুমেণ্ট কেইটাৰ কাৰণে দিয়ক না ইমান পইচা থাকোঁতে আকৌ টকা 500 লওক হেৰি ঠিক আছে কাম কৰ ধন্যবাদ হয় আহো দিয়ক ৰ'ব ৰ'ব এটা কাম কৰ কি কৰোঁ তই কিবা এটা লৈ আগে যা কেনেকুৱা আহা তুমি মোৰ লগতে যাব পাৰিবা হা হেৰি কৰ মিঠাই লৈ আহিবি দাদাও খাই যাব আপোনালোকে খাব নালাগে দাদা একেলগে তিনিটা ইয়াতে বহি লৈ পেলাই ভালদৰে মিঠাই কেইটামান খাম বুজিছে পানী বটল লৈ আহিবি মিঠাই লৈ আহিবি নে কি কয় যোৱা চাবিটো তাতে লাগি আছে যোৱা লৈ আহাগে ইমান ধুনীয়াকে মোৰ হেৰাই যোৱা বস্তুকেইটালে ঘূৰাই পালো যোৱা একেলগে বহি তোমালোকৰ লগত মিঠাই খোৱাত মই ল'ম যোৱা একেলগে বহি মিঠাই কেইটা খাম ন ধন্যবাদ ধন্যবাদ হয় ৰ'ব অকণমান ৰ'ব মই তাকে কি মিঠাই আনিব ভালকে বুজাই কৈ দিওঁ ন কৈ দিয়ক কণ মই যিটো ভাবিছো তইও সেইটোৱে ভাবিছনে তই আকৌ কি ভাবিছ গাধ তই মস্ত এটা গাধ বাইকখনৰ কথা মই যিটো ভাবিছো তোৰ মনতো সেইটো ভাৱ আহিছেনে বা তইও পণ্ডিত কম নহয় মিঠাই লৈ আহিবি দেই অকণমান দেৰি হৈছে আৰু আপোনাৰ ন একো নাই দিয়ক একেলগে বহি মিঠাই কেইটামান খাম ঠিক আছে ওচৰতে আছে মিঠাই দোকান আছে এইখিনিতে দোকান এখন আছে চলাব পাৰে ভাল মিঠাই পায় তাত বুজিছে তাক কৈ দিছো কি আনিব লাগিব ঠিক আছে আমি অকণমান বহো ইয়াতে নহয় জানো ইয়াতে বহো দিয়ক পিছে দাদা আপোনাৰ ঘৰ মোৰ ঘৰ মৰিগাঁও মৰিগাঁও পাবগে নালাগে 12 বজীয়া বুলি কয় 12 বজীয়া এই সাহিত্য সভা যে হৈছিলে এই ওচৰতে দাদা ল'ৰাজনৰ ফোন নাম্বাৰ আছিলে নি ফোন এটা কৰকচোন ইমান দেৰি কৰিছে আহিব পাই যাবহি আপুনি দেখোন কৈছিলে বোলে ওচৰতে মিঠাই দোকান আছে পাবহি ওচৰতে থাকিলে জানো ইমান দেৰি লাগে চাওঁতে দেখোন 1.5 ঘণ্টা মানেই হ'ল এতিয়া পাবহি আৰু অকণমান সময় বহক দিয়ক ময়ো আকৌ ঘূৰি যাবগে লাগিব নহয় ঘৰলে আৰু অকণমান সময় চাওঁ ৰ'ব আৰু যি ঘৰলৈ আহিছিলো সেই ঘৰলৈতো যোৱাই হোৱাগে নাই ৰাস্তাতে সেই দোকানত বিস্কুট ল'বলৈ সোমাওতেহে পকেটত হাত দি চাইছো মানি বেগটো নাই তাৰপিছতে মনত পেলালো আপোনালোকে যে মোক চিঞৰিছিলে আকৌ সেইটো বাটেৰে মই ঘূৰি আহিলো ভাগ্য ভাল যেনিবা আপোনালোকৰ ওচৰত পালোহি দাদা পাবহি আৰু অকণমান সময় চাওঁ ৰ'ব পাবহি ফোন এটাকে কৰকচোন ইমান ওচৰতে যদি মিঠাই দোকান ইমান দেৰিনো কিয় কৰিছে আপোনাৰ হাতত মোবাইল আছে জানো মোৰ হাতত মোবাইল নাই সেইকাৰণে কৈছো আহিব মোৰটো পাই কৰক নহ'লে নাম্বাৰটো মনত আছে দিয়ক মোৰটো পাই কৰকচোন দিয়ক ফোন এটা কৰি চাওঁ দিয়ক ৰ'ব মই লকটো খুলি দিছোঁ এইটো মোৰটো পাই কওক ইমান দেৰি লগাইছে আজিকালি আকৌ সেই পুলিচৰ জামালাটো বেছি নহয় সেই য'তে ত'তে বাৰু গাড়ী কাগজ পত্ৰ অ'কে আছে ল'ৰাটো আকৌ লাইচেঞ্চ আছে নাই তাতে হেলমেটটো পিন্ধি যোৱা নাই নহয় ল'ৰাটোৱে 355 হৈ গ'ল ঠিকে আছে হৈছে নাম্বাৰটো ৰিং কৰিছে নে ৰিং হৈছে কি হ'ল ইমান সময় লাগে নে কি ক কি হৈছে দাদা কি হৈছে দাদা কল্পনা কি হ'ল ছাগলী পোৱালি এটা মাৰি পেলালো বোলে
তই ভালকে চাই চিতি চলাব লাগে। কি হৈছে? আপুনি এটা কাম কৰক, মানে এক্সিডেণ্ট কৰিছে, ছাগলী পোৱালি এটা মাৰি পেলাইছে বোলে। এতিয়া মানুহে তাক ধৰিছে, আমাৰ গাঁৱৰে মানুহ নহয় জানো, মই গ'লে চব মীমাংসা হৈ যাব। আপুনি এটা কাম কৰক, হেৰি কৰক, আপুনি ইয়াতে ৰৈ থাকক, মই তাক লৈ আহি আছোঁ। বাইকখনৰ কিবা হৈছে নি? বাইকখনৰ একো হোৱা নাই, বাইকখনৰ একো হোৱা নাই। নহ'লে মই যাওঁ। নালাগে, আপুনি ইমান দূৰ বাট এনেই কষ্ট কৰি যাব নালাগে, আপুনি ইয়াতে বহি থাকক, মই এতিয়াই তাক লৈ আহি আছোঁ। মই গ'লে মীমাংসা হৈ যাব। মোবাইলটো বিচাৰি যাওক। ৰৈ থাকক, কথা আছে, আপুনি ৰৈ থাকক, সোনকালে আহিব। বৰ ডাঙৰ বিপদত পৰিলো দেই আজি, মানে দিনটো একেবাৰে বেয়া যেন পাইছো দেই। এবাৰ মানি বেগ হেৰালে, এবাৰ বাইকখন নি পেলাই এক্সিডেণ্ট কৰিলেগে। হে প্ৰভু, কি কৰিছা নাজানো আৰু প্ৰভু কৃষ্ণ, ভালে ভালে সকলো প্ৰভু ঘূৰাই পালেই হয় আৰু। চাওঁতে চাওঁতে দেখোন সন্ধিয়াই লাগিব হ'ল। এতিয়ালৈকে মানুহ দুজন দেখোন আহি নাপালেহি, কিবা বিপদত পৰিছে। বাইকো নাই, মোবাইলো নাই, মিঠাইও নাই, ক'ত যাব পাৰে? কি কৰোঁ মই এতিয়া? যি কি নহওক, খোজকাঢ়ি অলপ আগবঢ়াটোৱে ভাল হ'ব।